Welcome back to my YouTube channel. মই বৰখাই মোৰ YouTube channelলে আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকক দেখাবলৈ গৈ আছো এজোপা বিশেষ গছ। গছজোপা কিন্তু সাধাৰণ গছ নহয়। ইয়াৰ কিছু বিশেষত্ব আছে। কিনো বিশেষত্ব আছে বলকচোন চাও। এতিয়া সময় হৈছে 12টা। আমাৰ ঘৰৰ পৰা এই ঐতিহাসিক বাখৰ বেগেনা গছজোপালৈ দূৰত্ব হয় 20 কিলোমিটাৰ। গাড়ী বা বাইকত আহিলে সময় লাগে প্ৰায় 30 মিনিট। এতিয়া মই আপোনালোকক দেখুৱাম অসমীয়া বোলছবিৰ সকলোৰে পৰিচিত প্ৰযোজক জাহ্নু বৰুৱাৰ চেপনৰ ঘৰখন। এইখনে হ'ল তেখেতৰ চেপনৰ ঘৰখন। অৱশ্যে তেওঁ এইখন ঘৰত নাথাকে। বৰ্তমান তেওঁ অসমৰ বাহিৰত থাকে। আপোনালোক সকলোৱে জানেই তেওঁ হালধীয়া চৰাই বাওধান খাই বোলছবিখনৰ কাৰণে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। এইখন হৈছে দিৰৈ দলং। বৰ্তমান দলংখনৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। সময় হৈছে এতিয়া 12:15, কিন্তু এতিয়াও কুঁৱলী আঁতৰা নাই। ইমান সুন্দৰ পৰিৱেশ নহয়নে বাৰু? এতিয়া আমি আহি পালোহি ঐতিহাসিক বকতা পাৰিজাত গাঁও। এইখন গাঁৱতে জাহ্নু বৰুৱাৰ জন্ম হৈছিল। বাখৰ বেগেনালৈ আদৰণি বৰ্ড। এয়া এতিয়া আমি বাখৰ বেগেনা গছজোপাৰ ওচৰ পালোহি। এতিয়া আমি নামিলো গাড়ীৰ পৰা। বলকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ। এতিয়া মই আছো বাখৰ বেগেনা গছজোপাৰ ওচৰত। মোৰ লগত আহিছে মা, দেউতা আৰু ভাইটি। আজি আমি ভিতৰলৈ সোমাই যাব নোৱাৰিম কাৰণ গেটত তলা লগাই থোৱা আছে। Follow me, yeah. Hey.
BSIP লক্ষ্ণৌৰ মতে গছজোপাৰ বয়স আছিল 2014 চনত 580 years। গতিকে বৰ্তমান গছজোপাৰ বয়স হ'ব 586 years। গছজোপাৰ বৈজ্ঞানিক নাম ৰেণ্ডিয়া ইউলিজিনোছা। এয়া চাওক, মই আপোনালোকক গছজোপাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ। এই গছজোপা ভাৰতৰ ভিতৰত কেৱল আমাৰ অসমৰ শিৱসাগৰ জিলা বকতা নেমুগুৰিৰ জবলাটিং অঞ্চলত পোৱা যায়। এই গছজোপা অতীজতে দুখন ৰাজ্যৰ সীমা হিচাপে ব্যৱহাৰ কৰিছিল। ৰাজ্য দুখন হ'ল এফালে আহোম সাম্ৰাজ্য আৰু আনটো ফালে চুতীয়া সাম্ৰাজ্য। এই গছজোপাত বহুতো কাঁইট আছে আৰু এই গছজোপাত ফল লাগে, যাক বাখৰ বেঙেনা বুলি কোৱা হয়। ফলটো মানুহে খোৱা উপযোগী নহয়। ইয়াৰ ফুল, ফল, পাত, ছাল, কাঁইট আৰু শিপা সকলোৱে বিষাক্ত। মই এতিয়া আপোনালোকক কেইপাহমান বাখৰ বেঙেনা ফুল দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বাখৰ বেঙেনা ফুল। মই দুখিত, কাৰণ আপোনালোকক বাখৰ বেঙেনা ফুলপাহ ভালদৰে ওচৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ, কাৰণ গেটত তলা লগাই থোৱাৰ বাবে ভিতৰলৈ সোমাব নোৱাৰিলোঁ। মই আপোনালোকক ফুলপাহ যিমান পাৰোঁ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে বাৰু? এইবাৰ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ বাখৰ বেঙেনা। এয়াই হৈছে বাখৰ বেঙেনা। দেখিছেনে বাৰু? বেঙেনা কেইটা বহুত ওপৰত লাগি আছে। এতিয়া বেছি বেঙেনা আৰু ফুল লাগি থকা নাই। মাৰ্চ এপ্ৰিল মাহতহে পাত আৰু ফল ফুলে ভৰি থাকে। বেঙেনাটো পকি গ'লে হালধীয়া ৰং ধৰে আৰু ৰ'দত খুব ধুনীয়া জিলিকনি মাৰে। এই গছজোপা চাবলৈ থাইলেণ্ড, আমেৰিকা আদি বহু দূৰণিৰ পৰা পৰ্যটক আহে। আহোম লোককথা মতে আহোমৰ গাভৰুসকলে কাণত কেৰু নামৰ এবিধ অলংকাৰ পিন্ধিছিল, যাৰ মুখখনত বাখৰ কটোৱা থাকে আৰু চাৰিওফালে খাপ কটা। এই গছজোপাৰ যিটো গুটি, সেই কেৰুৰ সৈতে একে সাদৃশ্য আছে। সেইকাৰণে ইয়াক বাখৰ বেঙেনা বুলি কোৱা হয়। এয়া চাৰিওফালে বহুতো মহৎ লোকৰ বাণী আঁৰি থোৱা আছে। তাৰে এটা বাণী মই পঢ়ি দিছোঁ। মানুহৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে সমাজৰ ভৱিষ্যত। লৰ্ড কেনিং। এয়া মোৰ দেউতা মই নজনা কথাবোৰ বুজাই গৈছে। এয়া হৈছে দান পাত্ৰ। মায়ে ইয়াত বৰঙণি আগবঢ়াইছে। বাখৰ বেঙেনাৰ চাৰিওফালৰ পৰিৱেশটো খুব সুন্দৰকৈ সজাই থৈছে।
বাখৰ বেঙেনালৈ আহি মোৰ খুব ভাল লাগিল। আপোনালোক কোনোবা বাখৰ বেঙেনালৈ আহি পাইছে নেকি বাৰু? যদি পাইছে কমেণ্টত জনাবচোন। আৰু যিসকলে আহি নাই পোৱা আহিব, খুব সুন্দৰ পৰিৱেশ। বাখৰ বেঙেনাৰ কাষেৰে এটা জান বৈ গৈছে। জানটোৰ নাম ধনেখনা জান। এইটোৱে হৈছে ধনেখনা জান। স্থানীয় ৰাইজৰ লোককথা অনুসৰি অতীজতে এজন লোকে এই দিশেৰে ধনৰ নাও এখন টানি নিছিল। তেতিয়া ইয়াত এটা লোক খান খাই গৈছিল আৰু সেইটোৱে পাছলৈ ধনেখনা জান নামেৰে জনাজাত হয়। 여기 멋진 거리 don't fake 너 따라와준다면 okay 미소 띤 내 모습 잠시 숨겨 색하게 눈을 뜨고 যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।